নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ আৰু গধূলি পৰৰ পৰা নুনুক বুকুচাত তুলি লৈ আছোঁ আৰু বুকুচাত সি খুব শুই ভাল পায়। সেইকাৰণে একদম শুইয়ে আছে, মানে ভৰি চৰি ধুবলৈ পোৱা নাই, এনেকৈ বহি আছোঁ আৰু নুনুক লৈ বিচনাতে। আৰু এইফালে আমাৰ বাবাই চাওকচোন জুই কিনাৰত কি ধুনীয়াকৈ জুই ফুৰাই আছে। এইফালে মায়ে বাৰান্দাতে বহি বৰষুণজাক এৰালে বাট চাই আছে আৰু এইফালে বনজিতাই ধুনীয়াকৈ তাঁত বৈ আছে গধূলিলৈকে। এইফালে ঢোলটো বিচনাৰ তলিত ওপৰতে ওলমি আছে আৰু এইফালে নুনুক ইমান দেৰি যে লৈ আছোঁ, কিন্তু নুনুৱে উঠাই নামেই নলয় আৰু। এইফালে আমাৰ বেৰখন চাওকচোন বন্ধুসকল, ঘূণে ইমানকৈ খাইছে, মানে একো বস্তু থ'ব নোৱাৰা হৈছে। কিবা এটা বস্তু থ'লে মানে ওপৰত গোটেই বগাকৈ এনেকৈ পৰি যায় চাওকচোন। কি ক'ম, মানে কিছুমান কুমলীয়া বাঁহ আছিলে চাগে, সেইকাৰণে এনেকুৱা হৈছে। আৰু সকলোতেতো খোৱা নাই, কিছুমান বাঁহ চাই পেলাই খাইছে। আৰু ভৰি চৰি ধুলোঁ এতিয়া নুক মাৰ লগত থৈ, আৰু ভাবিলোঁ নাৰিকল তেল অলপ সানি লওঁ, কিন্তু নাৰিকল তেলটো দেখোন লাডু হৈ আছে। জুইতে অলপ দি ল'লোঁ। এইফালে নুনুৱে এতিয়ালৈকে শুই আছে, উঠা মানে নামেই লোৱা নাই। আৰু সি খুব শুই ভাল পায় বুকুচা লৈ থাকিলে। আৰু এনেকৈ আজি যিহেতু মই নাইট ডিউটি যাম, সেইকাৰণে ভৰি চৰি ধুই ধুনীয়াকৈ নাৰিকল তেলটো মুখে হাতে ভৰিয়ে চুলিয়ে সকলোতে সানি ল'লোঁ। আৰু মই প্ৰায় মুখতো নাৰিকল তেলে সানো, মই বেলেগ একো ক্ৰীম চিম ইউজ নকৰোঁ, কাৰণ মই ভাল নাপাওঁ একো ক্ৰীম। মই জাষ্ট নৰ্মেলি এনেকৈ ভাল পাওঁ যে নাৰিকল তেলটো অকণমান সানি লওঁ। আৰু অকণ এনেকৈ বিচনাত পৰি আৰাম কৰিলোঁ। ৰেষ্ট কৰোঁতে ওপৰলৈ চাই পাতৰ শাৰীবিলাক কামিয়ৰ ঘৰবিলাক এনেকৈ চাই অলপমান টাইম পাছ কৰিলোঁ। তাৰপিছতে মই ভাবিলোঁ চাহ খাই খুব ভাল পাওঁ মই, কেঁহা চাহ। সেইকাৰণে ৰাতিলৈ যিহেতু ৰাতিত টোপনি ধৰিব, সেইকাৰণে কেঁহা চাহ অকণ বনালোঁ। আৰু এইফালে আমাৰ নুনুৰ কাপোৰবোৰ চাওকচোন, যিহেতু বৰষুণ এৰা নামেই লোৱা নাই। এইফালে নুনু উঠি গ'লে, এতিয়া একদম তাৰ আৰম্ভ হৈ গ'ল আৰু ইফালে সিফালে ইটো সিটো কৰিবলৈ, আৰু ইয়াৰ লগত এবাৰ, সিয়াৰ লগত, তাৰ লগত এবাৰ। এনেকৈ ঘৰখন আচলতে নুনুৱে থাকিলেহে ঘৰখনত খুব ফূৰ্তি লাগি থাকে। নুনুৱে নাথাকিলে মানে ঘৰখন কিবা এটা উকা লাগে, আৰু নুনু থাকিলে কিবা এটা নহয় কিবা এটা কৰি থাকে। তাৰ লগতে ঘৰখনো মানে আমি অলপমান হালা হৈ থাকে আৰু। এইফালে জেঠাইকে আহিছে বুলি মাত লগাই দিলে, একদম মানে কোনোবা আহিলে আৰু জহতে ঠাই নাপায়। জেঠাইকে আহিলে চাওকচোন কি জহ তাই, সেইটো লৈ পেলাই গান গায়। এইটো আমি ফুচুঙা বনাওঁ, আৰু সি লৈ পেলাই পূৰা গান গাই থাকে। এইফালে মোৰ চাহ তাহ ৰেডি হৈ গ'ল। ইয়াত অকণমান আদা দিছোঁ আৰু গোলমৰিচ দিছোঁ অকণ, যাতে ৰাতি খাই ভাল পায়। এয়া মোৰ ৰিফ্লেক্টৰ জেকেট, আৰু বেগটোতে ভৰাই ল'লোঁ এইটো ফ্লাস্কটো। এনেকৈ বৰষুণ দিয়াৰ কাৰণে মই চোলা তোলা পিন্ধি আৰু ৰেডি হৈ লৈছোঁ, যাতে বৰষুণজাক দিয়া আগতে মই গৈ পাওঁ মোৰ কামৰ জেগাত। এতিয়া বাজিলে ৰাতি 9টা, আৰু মই লাহেকৈ ওলাই গৈছোঁ, কাৰণ বতৰটো খুব ডাৱৰীয়া আৰু ৰাস্তাটো ইমান বেয়া। যেনে তেনে অকণমান আগতীয়াকৈ যাবই লাগিব, কাৰণ ৰাস্তাৰ কথা ক'ব নোৱাৰি, বোকা বৰষুণ সেইকাৰণে। আৰু একেবাৰে নেক্সট মৰ্ণিঙত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু চাওকচোন কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া এটা চিন। আপোনালোকে চাওক, ফেক্টৰীৰ বাহিৰত ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে নহয়। আৰু ফুলবোৰ চাওকচোন, যিহেতু বসন্ত আহিছে, আৰু ফুলেই গম পায় যে, ফুলতে গম পায় বিহু আহিল, বসন্ত আহিল। আৰু আমিবোৰ গোটেইবোৰ ভিতৰত সোমাই থাকিলোঁ, কিন্তু বাইককেইখন চাওকচোন, গোটেই ৰাতিটো মানে বৰষুণত তিতি থাকিলে। আৰু এতিয়া আহিলোঁ ৰাতিপুৱা ভাত চাত খাই শুই উঠিলোঁ, কিন্তু মেঘটো দেখিলোঁ দেখোন বৰষুণ দিওঁৱে কৰি আছে, ৰ'দটো ওলোৱাই নাই। আৰু এইফালে আমাৰ ডেকা জীয়ৰীবিলাক, মানে ল'ৰা ছোৱালীবিলাক বিহুলৈ ৰিহাৰ্চেল কৰিব ওলাই আহিলে ধুনীয়াকৈ। ময়ো অকণ আহিলোঁ, ইয়াতে টাইম পাছ কৰিলোঁ। আৰু যিহেতু এইকেইদিন মন চন ভাল লগা নাছিলে, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। আৰু ভাবিলোঁ অকণমান মনটো টান কৰি আগলৈ আগবাঢ়ি যাওঁ। মন টান কৰিলে সকলো হয় বুলি কয়, সেইকাৰণে অলপ মনটো টান কৰিছোঁ। আৰু ঘৰৰ প্ৰব্লেমবোৰ পৰা দেখোন ভিডিঅ' চিডিঅ' কৰিবলৈ মনে নাযায়, কিন্তু কি কৰিম, আপোনালোকৰ ইমানখিনি মৰম চেনেহ আশীৰ্বাদ পাইছোঁ যেতিয়া, আপোনালোকৰ কাৰণে কৰিবও মন যায়। কাৰণ কেতিয়াবা নিজকে এনেকুৱা অনুভৱ হয় যে পাছত কিজানি মোৰ বহুত মই নিজে পস্তাবলগীয়া হ'ব, কাৰণ আপোনালোকৰ ইমানখিনি মৰম চেনেহ পায়ো যদি মই মোৰ কামটো এৰি দিওঁ তেতিয়াহ'লে। আৰু এইফালে এনেকৈ এই ভিডিঅ'টো ইনষ্টাগ্ৰামৰ কাৰণে বনাইছিলোঁ, কিন্তু আপোনালোকক দেখাওঁ বুলি কৈ পেলাই ইয়াতে দি দিছোঁ। আৰু ইনষ্টাগ্ৰামৰ লিংকটো মই ইয়াৰ তলতে দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে গৈ চেক কৰিব। আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। বাই বাই, নতুন এটা ভিডিঅ'ত আকৌ লগ